বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড কলিতাছ ব্লগ। আৰু আজি যাম মই মানে ৰঘুপতি চাবলৈ। ৰবি শৰ্মাদাৰ যোনখন নতুনকৈ ওলাইছে গমে পায়। আৰু ইয়াত মই এইটো কেমেৰা লৈ লৈছোঁ ডাঙৰ চোলাতে। মোৰতো এনে কেমেৰা নাই, কিন্তু চোলাৰ কেমেৰা দিয়ে শ্বুটিং আজি পূৰা কৰিম। এইফালে আৰু খালি পিন্ধি গৈছিলোঁ ন, এইটো অলপ লেতেৰা হৈ আছে, সেইকাৰণে চেণ্ট অলপ মাৰিলোঁ, এয়া ফক চেণ্ট মাৰিলোঁ। উপায় নাই আৰু বৰষুণ দি আছে ন, কাপোৰবিলাক চব লেতেৰা হৈ আছে। মানে অকলে নাযাওঁ, বায়েও যাব আৰু বায়ে প্ৰগ্ৰেমটো বনাইছে। আৰু বায়ে স্কুল এখনত কাম কৰে ন, তো বায়ৰ স্কুলৰ লগৰবিলাকেও যাব, মানে হেৰি মেম্বাৰবিলাকে। সেইত চাওক এয়া বৰষুণ দি আছে, পূৰা টুক টুককৈ পৰি আছে, এনেকৈ যাম আৰু এতিয়া মই জোতাযোৰ পিন্ধি লওঁ। জোতাৰ অৱস্থা নাই, একদম লেতেৰা হৈ আছে, চাওক এনেকৈ পিন্ধি যাম আৰু এয়া ৰাস্তাৰ অৱস্থা চাওক, অলপ বৰষুণ দিলে মানে এনেকুৱা হৈ যায়। এয়া চাওক এতিয়া যাই আছোঁ আমি, এইবিলাক হাউচফুল একদম। ফুল নহয় মানে গাড়ীখন একদম ভৰ্তি হৈ গ'ল, বহুতেই বেছি লোড লৈ লৈছে গাড়ীখনে, আৰু 9জন বহিছোঁ এখন সৰু গাড়ীত। তো এয়াই আৰু জীৱন। ব'লক চিনেমা চাবলৈ যাওঁ ৰঘুপতি। ৰঘুপতিৰ আধা টিকেট আমিয়ে দিম বুলি ভাবিছোঁ আৰু 50%। চাই থাকক পূৰা লাষ্টলৈকে ভিডিঅ'টো। আৰু আহি পাই গ'লোঁ আমি এতিয়া নাৰেংগী, যোনখন কলংবাৰ বজাৰ আছে সেইখন। আৰু আমি চাম LG টাৱাৰত, মানে নাৰেংগীত থকা যোনটো LG টাৱাৰ আছে তাতে ভিতৰত চাম, মানে চিনেমা হলত। তো এয়া আহি পালোঁ, দেখা পাইছে LG টাৱাৰ নাৰেংগীত যোনটো আছে সেইটো। এতিয়া মানে আমি চাম ৰঘুপতি। আপোনালোকে আহিব পাৰে টিকেট বুকিং কৰি কিনে। আৰু এইফালে এইবিলাক আমাৰ মেম্বাৰ। তোমাৰ নামটো কোৱাচোন? আৰু ত্ৰিদীপজন, তোমাৰ হা ময়ূৰী, এইফালে আৰু কৃষ্ণা, আৰু এইফালে আপোনাৰ শইকীয়া আৰু দীপামণি বা বুলি ক'লে আৰু এইফালে ৰীতা বা, আৰু এইটো আমাৰ বা। আৰু প্ৰথমবাৰ লগ পাইছোঁ সেইকাৰণে নামকেইটা সুধি ল'লোঁ। তো এয়া চাওক টিকট আহি গ'ল, 9জনৰ হয়, 9জনৰ নহয় 8জনৰ 120 টকাকৈ লৈছে। চাওক আপোনালোকে আহিব, LG টাৱাৰত নাৰেংগীত আছে। আৰু এতিয়া চিনেমা হলৰ ভিতৰত যাই আছোঁ, বহুতেই বেছি এক্সাইটেড, মানে প্ৰথমবাৰ অসমীয়া চিনেমা চাবলৈ হলত গৈছোঁ, ভাল লাগিব আৰু মজা। আৰু এতিয়া চিটত বহি আছোঁ, এইবিলাক দাদা, আৰু এয়া চব বা, আৰু এইফালে গোটেই আমাৰ মেম্বাৰবিলাক, আৰু এইফালে চব মানুহ। লাহে লাহে হাউচফুল হ'ব আৰু এয়া চব ওপৰতো আছে, মানে মানুহবিলাক আহি আছে, এতিয়া টাইম হোৱা নাই। তো মানে টাইম হোৱা নাই, টাইম 11টা বজাত আছে। তো 11টা বজাৰ পিছত দেখাই আছোঁ আপোনালোকক, একদম লাষ্টলৈকে চাব ভিডিঅ'টো, পূৰা ভাল পাব। আৰু চিনেমাৰ আৰম্ভণিতে অক্ষয় কুমাৰৰ এডটো আহি গ'ল, আৰু অলপ পিছতেই মানে এডটো শেষ হোৱাৰ পিছতে চিনেমাখন আৰম্ভ হ'ব, ৰঘুপতি। পূৰা ফালি দিম আজি, পূৰা চাম আৰু আৰম্ভ হৈ গ'ল আমাৰ চিনেমা। প্ৰথম চিনটো বঢ়িয়া লাগিছে, একদম ভিডিঅ' কোৱালিটি একদম মজা, অডিঅ' কোৱালিটি একদম মজা। তো চাওঁ ব'লক। এতিয়া প্ৰিয়ম পল্লৱীবাৰ এণ্ট্ৰি হ'ব। তো হৈ গ'ল এণ্ট্ৰি, আপোনালোকেও চাব চিনেমাখন, গম পাব। এইটো প্ৰথম ফাইটিং চিন, মানে চিয়াৰেদি মাৰে ৰবি শৰ্মাদা। এইটো যোনটো ফাইটিং চিন হ'ব, এইটো মানে আমাৰ ইয়াতে চন্দ্ৰপুৰতে কৰিছে, ইটাৰ ভাটাত। যোনবিলাক আমাৰ ইয়াতে চন্দ্ৰপুৰৰ ইটাৰ ভাটা আছে সেইবিলাকতে কৰিছে। আৰু অকল এইটো বুলিয়ে নহয়, বহুতকেইটা চিন মানে আমাৰ ইয়াতে এই চন্দ্ৰপুৰ, সোণাপুৰ, মায়ং এইটো চাইডে কৰিছে। আৰু ইয়াক বেটা কেনেকৈ মাৰিছে, ইয়াত লুংগি খুলি পৰি গৈছে, ভাল লাগিছে চাই কিনে। আৰু এইবিলাক ফাইটিং চিনবিলাক এয়া দেখা পাইছে, ইটা আছে কাষে কাষে। তো এইবিলাক হৈছে আমাৰ চন্দ্ৰপুৰৰ যোনবিলাক ইটাৰ ভাটা, সেইবিলাক। এইটো চিনটো বহুত বেছি ভাল লাগিছে, চেইন খুলি কেনে গ্ৰেনেড সোমাই দিব।
সেইজন যে মহাৰাজাৰ দৰে যে বহি আছে সেইজনে হৈছে মেইন ভিলেন পাৰ্ট কৰিছে মানে সেইজনে আহি গ'লো ৰঘুপতি বহুতেই বেছি ভাল লাগিছে আপোনালোকে আহিব এল জি টাৱাৰ চাইছোঁ আমি নাৰেংগীত থকা এল জি টাৱাৰটো চাইছোঁ মানুহ চাওক পূৰা ফুল একদম বহুত ভাল লাগিছে চাই মানে চিনেমাখন চাই কিনে যদি কিবা কমপ্লিমেণ্ট দিয়ে দিব একদম মজা হৈছে আৰু হলটোৰ মানুহ চাওক একদম নধৰা হৈ গৈছে অসমীয়া চিনেমাৰ প্ৰতি ইমান ভাল পোৱা দেখি ভাল লাগিছে তো বহুত ভাল লাগিছে চাই ৰঘুপতি চাই কিনে আহি গ'লোঁ আমি এতিয়া পূৰা আহি কিনে অলপ জিৰাইছোঁ দেখা পাইছে বিচনাত বহি আছোঁ আৰু ইমানেই বেছি ভাল লাগিছে যে একদম ভাষা নাই ক'ব কাৰণে একশ্যনবিলাক কি মজা হৈছে ভিডিঅ' কোৱালিটি একদম মজা এক্টিং মজা চব মজা আৰু একদম ক'বলৈ ভাষা নাই আপোনালোকেও যাওক পূৰা মজাকৈ চাওক ওচৰৰ ছবি গৃহবিলাকলৈ যাওক যাই কিনে চাওক বহুতেই বেছি ভাল লাগিব আৰু বহুত দিনৰ মূৰত এনেকুৱা এখন ভাল অসমীয়া চিনেমা আমাৰ ৰবি শৰ্মা দাই উপহাৰ দিছে তো ইনজয় কৰক আৰু ছবিখন নোচোৱাকৈ মানে একো কমপ্লিমেণ্ট নিদিব যদি কিছুমানে ভাবি আছে যে ছবিখন এনেই দেখাৱাৰ কাৰণে বহুতে হেৰি কৰিছে মানে প্ৰচাৰ কৰি আছে তো সেনেকুৱা একো নহয় একবাৰ চাই লওক তাৰপিছত গম পাব কিমান ভাল হৈছে এই ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অল কৰি থ'ব তেতিয়াহে আপোনাৰ তাতে মই দিলে ভিডিঅ' মানে একদম প্ৰথমতে পাব আৰু যদি চিনেমাখন চাইছে তেন্তে কমেণ্টত লিখি দিব কেনেকুৱা হৈছে আৰু যদি চোৱা নাই যাওক চাওক বহুতে বেছি ভাল লাগিব